নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য বন্দী হৈ পৰিল কেমেৰা। দুৰ্ঘটনাৰ পূৰ্বে এজন যাত্ৰীয়ে কৰা ফেচবুক লাইভৰ এই ভিডিঅ'টোৱে আপোনাকো কৰি তুলিব আবেগিক। ভালদৰে চাওক এই দৃশ্য। এজন যাত্ৰীয়ে নেপালত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগৰ কিছু মুহূৰ্ত ফেচবুক লাইভৰ যোগে বন্ধুসকলক দেখুৱাই আছিল। আৰু সেই সময়তেই ঘটিল অঘটন। বিমান অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ জ্বলি উঠিল বিমানখন। আৰু সমগ্ৰ দৃশ্য বন্দী হৈ পৰিল কেমেৰা। পুনৰ চাওক সেই দৃশ্য। দেওবাৰে পুৱা পোখৰা বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক আগতেই ৭২জন যাত্ৰীৰ সৈতে ইয়েটি এয়াৰলাইন্সৰ ATR-72 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ প্ৰাকমুহূৰ্তত কৰা এই ভিডিঅ'টো চাই সকলো আৱেগিক হৈ পৰিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত যাত্ৰীজনে মৃত্যুৰ আগমুহূৰ্তত বিমানখনৰ ভিতৰত সহযাত্ৰীসকলৰ লগতে নিজৰ অন্তিম মুহূৰ্তটো কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয়। এতিয়ালৈকে ৬৮জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।